হে বেদখলকাৰী হাত এই চৰকাৰী মাটিবিলাক কি তহঁতৰ নেকি হা চৰকাৰী মাটিবিলাক যি বেদখল কৰি কেনে যি ঘৰ বান্ধি কেনে তাতে আছা সেইবিলাক মাটি কি তহঁতৰ কৰি ল'ব খুজিছা নেকি সেইকাৰণে তহঁতক বেদখলকাৰী বুলি কয় সেইকাৰণে উচ্ছেদ কৰি আছে আচলতে লাজ লাগিব লাগে গম পাইছা না মিয়াসকলৰ মাটিবিলাক মানে কাঢ়ি নিব নোৱাৰা কিয় কি কথা কৈছে মিয়াসকলৰ মাটি নেকি সেই চৰকাৰী মাটি হয় চৰকাৰী মাটি অলপ ভালদৰে জানি লোৱা আৰু অসমৰ পৰা খেদি পঠিয়াব নোৱাৰা বুলি কৈছা অসমৰ পৰা খেদি পঠিয়াব কিয় নোৱাৰিম যদি বিদেশী হয় যদি বাংলাদেশী হয় তাকতো অসমৰ পৰা খেদি পঠাবই যদি সঁচাকৈ যদি অসমৰে মানুহ যদি অসমতে জন্ম হা যদি অসমৰ যদি সম্পূৰ্ণ ডিটেইলছ আছে সি অসমৰ বুলি তেতিয়াহ'লে তাক কোনে খেদি পঠাব আরে তহঁতৰ গাত কিয় লাগেনো কৈছো এই মিয়াসকলৰ গাত কিয় লাগে আপোনাক কৈছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপুনি যিমানে জুলুম নকৰক কিয় যিমানে অত্যাচাৰ নকৰক কিয় আপুনি যিমানে বুলডোজাৰ নচলাক কিয় আপুনি যিমানে মিয়াসকলৰ ওপৰত জুলুম হাৰাশাস্তি নকৰক কিয় বা তেওঁলোকৰ মাটি জমিন কাঢ়ি নলক কিয় তথাপিও মিয়াসকলে কেতিয়াও কিন্তু অসমৰ পৰা গুচি নাযায় এই তই যে ভিডিঅ'টো বনালি অলপ চালি যদি চাই কিনে বনাইছা না হা ভিডিঅ' এটা বনালে হ'ল নেকি হা মিয়াসকলৰ ওপৰত অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰি কেনে অকল মিয়াসকলৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰিছে নেকি উচ্ছেদ অকল মিয়াসকল হৈছে নেকি তাত কি হিন্দু ভাইসকলে হোৱা নাই নেকি গৰীয়া মুছলমানসকলে হোৱা নাই নেকি বড়োসকল হোৱা নাই নেকি অকল মিয়াসকলে উচ্ছেদ হৈছে নেকি ইমান তহঁতৰ চাট কিয়নো ভাল সেইকাৰণে মই বিৰাট বেয়া পাওঁ গম পাইছা না ইমান কিয় চাট দিয়া কথাবিলাক বুজি নোপোৱা একজন মিয়া মানুহক যদি কোনোবা মানে মাৰিছে নাইবা পুলিচে যদি এৰেষ্ট কৰিছে তেতিয়া লগে লগ চাট দিয়া আৰু কিয় এৰেষ্ট কৰিছে সেইটো বস্তু চাব লাগে সি ড্ৰাগছৰ বেপাৰ কৰিছে না চুৰ কৰিছে না ডকাইত কৰিছে না কি কৰিছে সেই বস্তুটো চাব লাগে কাৰ ভুল কাৰ কি কথা তহঁতে অসমৰ পৰা নোযোৱা হিমন্ত বিশ্ব শৰ্মা ছাৰে খেদিলেও অসমৰ পৰা নোযোৱা কেনেকৈ নাযাবি যদি তই সঁচাকৈ যদি বাংলাদেশী হয় সেইটো যাবই লাগিব বাংলাদেশী হ'লেতো যাবই লাগিব আৰে বাংলাদেশী মানুহ এজনক কিয় আহি কিনে ইয়াতে বেদখল আমাৰ চৰকাৰী মাটি দখল কৰি কিনে ইয়াতে থাকিবি সেইটো কি আমাৰ চৰকাৰে সহ্য কৰিব আমি কি সহ্য কৰিম আৰে মইতো মুছলমান মোৰো চাথ দিব লাগিছিল তহঁতক মই কিয় চাথ দিয়া নাই মই কিয় বেয়া পাওঁ আৰু বেয়া পোৱাৰ মেইন কাৰণটো হৈছে এইটো তহঁতৰ চৰিত্ৰত দোষ আছে কিছুমান সি ভুল কৰিছে নে কৰা নাই কিন্তু মিয়া বুলি তাক লগে লগে চাথ দিবি আৰু মানে বেদখল মানে উচ্ছেদ কৰি আছে কিন্তু উচ্ছেদ অকলটো মিয়াসকলক কৰা নাই সেইটোতো মই বাৰে বাৰে কৈ আছোঁ সকলোকে উচ্ছেদ কৰি আছে আৰু তহঁতে লগে লগে চাথ দিয়া সেইকাৰণে তহঁতক বিৰাট বেয়া পাওঁ তেনেকুৱা কথা নহয় উচ্ছেদ হ'ব লাগে কাৰণ চৰকাৰী মাটিত কিয় ঘৰ বন্ধা যায় কিনে কিয় ঘৰ বন্ধা যদি সঁচাকৈ যদি ম্যাদী পাট্টাৰ মাটি আছে তাতে ঘৰ বন্ধা আৰু ম্যাদী পাট্টাৰ মাটিত যদি ঘৰ বন্ধা তেতিয়াহ'লে কোন চৰকাৰে ভাঙিব যাব হা কোনে অত্যাচাৰ কৰিব যাব তই মিয়া হ'লেতো অত্যাচাৰ কৰিব নাযায় তো গৰীয়া মুছলমান হ'লেও অত্যাচাৰ কৰিব নাযায় হিন্দু মানুহ হ'লেও অত্যাচাৰ কৰিব নাযায় কোনো নাযায় যদি ম্যাদী পাট্টাৰ মাটিত ঘৰ বনোৱা তহঁতৰ এনেকুৱা কেৰেক্টাৰ কিছুমান আছে যদি ম্যাদী পাট্টাৰ মাটি যদি 2 বিঘা আছে আৰু যদি চৰকাৰী মাটি 1 বিঘা পাইছা কিবা কৰি তুহুন কিন্তু সেই চৰকাৰী মাটিখিনিতে ঘৰ বনাবি আৰু ম্যাদী পাট্টাৰ মাটিখিনিত কি কৰিবি না ফিচাৰী দিবি ইনকাম কৰিবি তহঁতৰ তেনেকুৱা স্বভাৱ তাত কেলা ভিডিঅ' বনাব আহিছা